নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আৰম্ভ কৰিব বিচাৰিছো ক্লাছ 5 ৰ লেসন নম্বৰ 7 ৰ যোনটো লেসন আছিল মাই ষ্টৰী। এই লেসনটোৰ আজি আমি যোনখিনি অসমীয়া আলোচনা কৰিম লেসনটোৰ এখিনি আজি অতি সহজকৈ অসমীয়া আলোচনাখিনি কৰো। গতিকে দেৰি নকৰি বলা ভিডিওটো ষ্টাৰ্ট কৰো। ইয়াত প্ৰথমতে দিছে মাই ষ্টৰী। মাই মানে হৈছে মোৰ, ষ্টৰী মানে হৈছে কাহিনী। মোৰ কাহিনী। Look at the two pictures. ইয়াত দুখন ছবি দিয়া আছে। এখন A বুলি ধৰিলো আৰু এখন B বুলি ধৰিলো। এই ছবি দুখন আমাক চাবলৈ কৈছে। তাৰ পিছত কি দিছে? Talk to your friend and say how pictures A is different from picture B. যে তুমি তোমাৰ বন্ধুৰ লগত কথা পাতিবলৈ কৈছে যে এই ছবি দুখনত A ছবিখনৰ লগত B ছবিখনৰ কি পাৰ্থক্য আছে তোমালোকক ক'বলৈ দিছে। Tell your friend which of these two environments you would like to live in and why. যে তোমাৰ বন্ধুক ক'বলৈ কৈছে যে তুমি এই দুটাৰ যোনটো A আৰু B যোনটো দুটা চিত্ৰ আছে চিত্ৰ দুখনৰ ভিতৰত তুমি কোনটো পৰিবেশত তুমি থাকি বেছি ভাল পাবা। এনভায়ৰনমেন্ট মানে হৈছে পৰিবেশ। থাকি ভাল পাবা আৰু কিয় ভাল পাবা হেতু তোমালোকক ক'বলৈ কৈছে। তোমালোকে হেতু দলীয়ভাৱে আলোচনা কৰি তোমালোকে ক'বা। ঠিক আছে? এতিয়া আমি মেইন লেসনটোলৈ যাওঁ। My story, মোৰ কাহিনী। Water tells its own story. পানীয়ে নিজৰ কাহিনী কয়। গতিকে এতিয়া আমি পানীয়েনো নিজৰ কি কাহিনী কৈছে আমি শুনো পঢ়ি যাম। I am water. Water মানে কি? পানী। I am water. মই পানী। You see me all around you. তুমি মোক তোমাৰ চাৰিওফালে দেখিছা। I have neither shape nor colors. মোৰ আকৃতিও নাই ৰঙো নাই। shape মানে হৈছে আকৃতি আৰু color মানে হৈছে ৰং। I take my colors from the place I live in. মই মোৰ ৰংবোৰ মই থকা ঠাইখনৰ পৰা লওঁ। You have seen me in seas and lakes. তুমি মোক সাগৰত বা বিলত দেখিছা। There I have a light blue color. কি কৈছে? যে তাত মোৰ কিছে মোৰ পাতল নীলা ৰং। I have seen me dancing along a rapid stream. কি কৈছে? যে তুমি মোক দ্ৰুতবেগী নৈৰ কাষেৰে নাচি থকা দেখিছা। Dancing মানে নাচি থকা। There I have a silver color. তাত মোৰ এটা ৰূপালী ৰং আছে। You have seen me sailing in the sky as clouds. কি কৈছে? যে আকাশৰ ডাৱৰৰ দৰে জাহাজ চলাই থকা দেখিছা। There I draw my colors from the sun. কি কৈছে? তাতে মই মোৰ ৰংবোৰ সূৰ্যৰ পৰা আকো। I am white. মই বগা। I am gray. মই ধূসৰ মানে ধোঁৱা বৰণৰ। And orange মানে কমলা ৰং। And আৰু gold and sunset. আৰু সূৰ্যাস্তৰ সময়ত সোণালী। আমি সূৰ্যাস্তৰ সময়ত আমাৰ সোণালী ৰং হৈ যায় নাই? পানীখিনিত পৰিলে সোণালী ৰং হৈ যায়। দিছে নেক্সট দিছে But you love me when I am in the water bottle that you carry to school. ঠিক আছে কিন্তু বাট মানে কিন্তু তুমি স্কুললৈ লৈ যোৱা পানীৰ বটলটোত থাকিলে তুমি মোক ভাল পাবা। You love me when I help you to remain clean, fresh and beautiful. কি কৈছে যে তুমি মোক ভাল পাবা যেতিয়া মই তোমাক পৰিষ্কাৰ সতেজ আৰু ধুনীয়া হৈ থাকিবলৈ সহায় কৰো। তুমি মোক ভাল পোৱা। বিউটিফুল মানে ধুনীয়া, ফ্ৰেছ মানে হৈছে সতেজ, ক্লিন মানে হৈছে পৰিষ্কাৰ। I help you to grow your plants and trees. মই কি কৰো? মই সহায় কৰো। কি সহায় কৰো? তোমালোকৰ গছ-গছনিবোৰ কি হোৱাত ডাঙৰ হোৱাত সহায় কৰো। I bring life to the world for you. কি কৈছে? তোমাৰ কাৰণে মই পৃথিৱীলৈ জীৱন আনিছো। world মানে হৈছে পৃথিৱী। next দিছে So my dear friends. গতিকে মোৰ প্ৰিয় বন্ধুসকল I need your help. মোক তোমাৰ সহায় লাগে। I need your love. মোক তোমাৰ মৰম লাগে।
I don't like to be polluted with dirty things. কি কৈছে লেতেৰা বস্তুৰে প্ৰদূষিত হোৱাটো মোৰ ভাল নালাগে। আমি কি কৰিব লাগে আমি পৰিৱেশটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। আমাৰ গাড়ী মটৰ বেছি চলিব নালাগে। তাৰ যোনখিনি ধোঁৱা ওলায় সেইখিনি আমাক কি কৰে বায়ু প্ৰদূষিত কৰে। সেইখিনি প্ৰকৃতিয়ে বেয়া পায় পানীয়ে বেয়া পায় সেইবোৰ। I don't like to be waste. কি কৈছে অপচয় হোৱাটো ভাল নালাগে পানী অপচয় কৰিব নালাগে। You must help me to remain clean and healthy. কি কৈছে যে তুমি মোক পৰিষ্কাৰ আৰু সুস্থ হৈ থাকিবলৈ সহায় কৰিব লাগিব। I promise to do the same for you. আৰু আপোনাৰ বাবেও মই একেদৰে কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। সেইখিনি আমাক কৈছে পানী নিজৰ কাহিনীটো কৈছে। গতিকে আমিও আমাৰ পানীৰ কাৰণে যোনখিনি আমাৰ কৰ্তব্য সেইখিনি আমি কৰিব লাগিব। আমি পানী অপচয় কৰিব নোৱাৰিম। আমি পানী প্ৰদূষিত কৰিব নালাগে। সেইখিনি কৰিব লাগিব। গতিকে মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে আজিলৈ বাই বাই।